যে আমাৰ যোৱা এপ্ৰিল মাহত 4 তাৰিখে ইলেকশ্যন হোৱাৰ কথা আছিল। সেই ইলেকশ্যনটো আমাৰ পৃথিৱীত যিটো এটা মহামাৰী COVID-19 এটা মানে বেমাৰী দেখা দিলে, সেইটোৰ কাৰণে এই যিটো নিৰ্বাচন BTC নিৰ্বাচন সেইটো স্থগিত ৰাখি পেলাই আজিলৈকে অসম চৰকাৰে BTC নিৰ্বাচন অনুষ্ঠিত নকৰিলে আৰু সেই BTC যিটো নিৰ্বাচন হ'বলগীয়া সেইটো পিছুৱাই আজি চৰকাৰে আমাক মানে এনেকুৱা বঞ্চনা কৰিছে আৰু আমাক এনেকুৱা ঠগাবলৈ বিচাৰি আছে আৰু আমাৰ ভাইৰ মাজত বৰৰ মাজত বা আমাৰ BTCত আকৌ মানে এটা ডাঙৰ এটা হেৰিটো পলিচিটো কৰি আছে। সেইকাৰণে আমি আজি এই যিটো মাছ ক্ৰাইং সেই মাছ ক্ৰাইংটো আমি আজি ইটোৰ কাৰণে ওলাইছোঁ বা আমি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ তে BTCত সোনকালকে ৰাজ্যপালৰ কাৰ্যকাল 27 অক্টোবৰত উকলি যাব। সেই উকলি যোৱাৰ আগে BTC নিৰ্বাচনৰ কাৰণে অসম চৰকাৰে সোনকালকে যাতে অসম নিৰ্বাচনী কমিশ্যনাৰক যাতে নিৰ্দেশ দিয়ে যে সোনকালকে BTC নিৰ্বাচন অনুষ্ঠিত কৰে। সেইটোৰ কাৰণে আজি আমি আমাৰ গোটেই BTCতে আমি প্ৰাইমাৰী ৱাইজত আমি এই মিটিংখিনি মাছ ক্ৰাইংটো আমি আজি কৰা হৈছে আৰু আমি সেইটোৱে বিচাৰিছোঁ যাতে অসম চৰকাৰে আৰু নিৰ্বাচনী আয়োগে যাতে সোনকালকে এই যিটো BTC নিৰ্বাচনী সেইটো সোনকালকে অনুষ্ঠিত কৰে আৰু যদি তেওঁলোকে এইটো যদি আৰু দীঘলীয়া কৰি থাকে তেতিয়াহ'লে আমি আৰু ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ যে যিটো ৰাজ্যপাল কাৰ্যকাল 27 অক্টোবৰত উকলি যাব, এই 27 তাৰিখে উকলি যোৱাৰ পিছত যাতে ৰাজ্যপাল BTCত প্ৰৱৰ্তন নকৰে আৰু দিনকাল যাতে বঢ়াই নিদিয়ে, সেইটোৰ কাৰণে আমি আজি এই যিটো মাছ ক্ৰাইঙৰ মাজেদি আমি চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক বাৰে আমি কৈ আছোঁ যে BTCত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে আৰু পাতিব লাগে। কাৰ্যসূচী আজি এই হালবাৰী প্ৰাইমাৰী কমিটিৰ উদ্যোগত হৈছে এই মাছ ক্ৰাইংটো আৰু তেওঁলোকে ভালদৰে আজি এই কাৰ্যসূচী পালন কৰিছে আৰু ইয়াৰ লগতে আমি ক'ব বিচাৰিছোঁ যাতে BTCত ভালদৰে আমাৰ এই BTCত যিবিলাক জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীবিলাকক লৈ পেলাই আমি যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি উন্নতিৰ কাম যাতে আমি কৰিব পাৰোঁ সেইটো চৰকাৰে নজৰ দিব লাগে আৰু এনেকুৱা ষড়যন্ত্ৰ কৰি যাতে BTCত আকৌ আৰু আমাৰ মাজত খেলি মেলি আৰু ৰক্তাক্ত কৰাৰ কাৰণে চেষ্টা যাতে নকৰে, সেইটোৰ কাৰণে আমি আজিৰ এই মাছ ক্ৰাইঙৰ জৰিয়তে BPF দলৰ পৰা আমি সকীয়াই দিছোঁ আৰু সোনকালকে BTCত যাতে নিৰ্বাচন অনুষ্ঠিত কৰি শান্তি সম্প্ৰীতি বজাই ৰখাৰ আমাক ৰাস্তাটো দিয়ে আৰু উন্নতি কৰাৰ কাৰণে আমাক সুবিধাটো দিয়ে। এইটোৰ কাৰণে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। উন্নতি পাতিব লাগে আৰু BTC নিৰ্বাচন নোহোৱাৰ ফলত ইয়াত ৰাজ্যপাল শাসনৰ কাৰণে আমাৰ বহুতো ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে। BTC যেনেকৈ উন্নয়নৰ কথা কওঁ, উন্নয়ন আমি কৰিব পৰা নাই এতিয়ালৈকে। বিগত 6 মাহে আমি ৰাজ্যপাল শাসনত আছোঁ। গতিকে BTC বাকী সমগ্ৰ ৰাইজে বিচাৰিছে যে আমাক অনতিপলমে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। আজি তাৰ কি কাম আজি আপোনালোকে কি ধৰ্ণা দিলে? এইটো আমাৰ জোৰ সমদল হয়। তো আমি আজি দিহিৰা ব্লক কমিটিৰ উদ্যোগত আমি ইয়াত
আমাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আমি জোৰ সমদল অনুষ্ঠিত কৰিছোঁ। আমাৰ দাবী এটাই যে BTCত অনতিপলমে নিৰ্বাচন পাতিব লাগে আৰু BTCত ৰাজ্যপাল শাসন যিটো বঢ়োৱাৰ পৰিকল্পনা এটা কৰা হৈছে সেইটো আমাক নালাগে। ৰাজ্যপাল শাসনৰ দ্বাৰা আমি কোনো ধৰণে লাভৱান হোৱা নাই। প্ৰমোদ বড়োৰ মন্তব্যলৈ কি প্ৰতিক্ৰিয়া আপোনাৰ? তেখেতসকলৰ এতিয়া নিজা ব্যক্তিগত মন্তব্য, সেইবিলাক তেখেতসকলৰ দলৰ কথা। কিন্তু আমি আমাৰ BPF দলৰ পৰা আমি বিচাৰিছোঁ যে আমাক অনতিপলমে BTCত নিৰ্বাচন লাগে। উদ্দেশ্য মানে আমাক BTC নিৰ্বাচনটো সোনকালে পাতিব লাগে, আমাৰ উদ্দেশ্য এইটোৱে। যদি সোনকালে নাপাতে তেতিয়াহ'লে আমি আন্দোলন কৰিয়ে থাকিম, বেছি তীব্ৰতৰ আন্দোলন কৰিম আমি। আপোনালোকে আজি কিমানমান মানুহ হৈছে? আজিতো আমি ধৰি লোৱা এনেই আমি মচলপুৰ এনেই এইখিনি স্থায়ী বাসিন্দা হিচাপে, কিন্তু আমাৰ প্ৰত্যেকটো ব্লকতে চব ব্লকতে এনেকুৱা কাৰ্যসূচী লোৱা হৈছে, প্ৰাইমাৰীৰ পৰা আদি কৰি চব ব্লক কমিটিলৈকে। 20টা আমাৰ এতিয়া মচলপুৰ সমষ্টি 20টা প্ৰাইমাৰী আছে, 20টা প্ৰাইমাৰীতো এনেকুৱা কাৰ্যসূচী লোৱা হৈছে। আন্দোলনটো যেনিবা চৰকাৰে যেনিবা কি কয় সমদে বোলে আপোনালোকে ভাবো নেকি? এইটোতো আমি আমাৰ ন্যায্য দাবী, কাৰণ এইখন গণতন্ত্ৰ দেশ, ইয়াত ইলেকশ্যন হ'বই লাগিব। আৰু কাৰণ এজনৰ হাতত আগৰ নিচিনা ৰজা মহাৰজাৰ নিচিনাকৈ চলি নাথাকে। যিহেতু গণতন্ত্ৰ দেশত আমাৰ দাবী আমি দাবী কৰিছোঁ, এইটো দিবলৈ বাধ্য হ'ব। কাৰণ বিহাৰত যেনেকৈ সুপ্ৰিম কোৰ্টৰ পৰা নিৰ্বাচন বঁটাৰ কাৰণে আদেশ দিছে, আমাৰ ইয়াতো নিশ্চয় দিব, আমি জানো। কোৰ্টে আমাক এটা ৰায় দিব যদি আমি আন্দোলন কৰি থাকোঁ। আৰু আন্দোলনৰ ক্ষেত্ৰতে আমি বহুত ৰাইজ ওলাই আহিছে, আপোনালোকে দেখাই পাইছে। গতিকে আমাৰ কাৰ্যটো আমি অব্যাহত ৰাখি আছোঁ আৰু ৰাখি থাকিম ভৱিষ্যতে যদি আমাৰ দাবী পূৰণ নহয়।